মই এতিয়া বৰ্তমান উত্তৰ কেৰপাভিটা নামৰ আছোঁ যিখন ঠাইত থাকি মই আজি 2 বছৰে হ'ল ইয়াতৰ লগত থাকি ধেমালি মাঘ বিহু পালন কৰি খুব ভাল লাগে আৰু ইয়াৰ কাৰণে মই আপোনালোককো দেখাব বিচাৰিছোঁ যে মাঘ বিহু ভেলাপুঁজি কেনেকৈ জ্বলোৱা হয় ইয়াতৰ লগত থাকি হয় মই ইয়াৰ কাৰণে আপোনালোককো দেখাব বিচাৰিছোঁ এখন জাগাটো হৈছে গড়েশ্বৰ উত্তৰ কেৰপাভিটা আৰু এইটোৱে হয় মই ইয়াৰ কাৰণে মই আপোনালোককো দেখাব বিচাৰিছোঁ খুবেই ভাল লাগে ইয়াৰ লগত ৰাইজৰ সকলোৱে লগ লাগি ভেলাপুঁজি জ্বলায় আৰু ৰাইজৰ সকলোৱে মানুহে এক লগত থাকে সেইদিনা পূজা কৰে আহকচোন কেনেকৈ মাঘ বিহু পালন কৰি চাওঁ আমি Mundo.
ধন্যবাদ মোৰ ভিডিঅ'টো আপোনালোকে চোৱাৰ বাবে থেংক ইউ